Hello everyone, welcome back to my channel Edulation. আজি মই তোমালোকক শিকাবলৈ লৈছো অসমীয়া 12 মাহৰ নাম আৰু লগতে হিন্দী 12 মাহৰ নাম। গতিকে বলাচোন ভিডিওটো আৰম্ভ কৰো। তোমালোকে মই পঢ়াখিনি শুনি লবা ভালদৰে আৰু লগতে লিখিও লবা। এইকেটা জানিবলগীয়া কথা। সাবা প্ৰথমতে মই অসমীয়া কেটা কৈ দিম তাৰ পিছত হিন্দী কেটা। হিন্দীৰ উচ্চাৰণটো অলপ বেলেগ হয় গতিকে উচ্চাৰণ বিলাকত মনোযোগ দিবা। বহাগ बैशाख जेठ ज्येष्ठ आहार आषाढ़ हाउन श्रावण भाद भाद्रपद आहिन आश्विन काटी कार्तिक आघोन मार्गशीर्ष पुह पौष माघ माघ फागुन फाल्गुन चत चैत्र। এইবাৰ চাবা ইংৰাজী 12 মাহৰ নাম অসমীয়া আৰু হিন্দীত এইকেটাৰো হিন্দীৰ উচ্চাৰণবিলাক অলপ বেলেগ হয়। জানুৱাৰী জানুৱাৰী ফেব্ৰুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ মাৰ্চ এপ্ৰিল এপ্ৰিল মে মে জুন জুন জুলাই জুলাই আগষ্ট আগষ্ট ছেপ্টেম্বৰ ছিতেম্বৰ অক্টোবৰ অক্টোবৰ নৱেম্বৰ নৱেম্বৰ ডিচেম্বৰ ডিচেম্বৰ। এইকেইটা আছিল ইংৰাজী 12 মাহৰ নাম আৰু অসমীয়া 12 মাহৰ নাম। মই তোমালোকক হিন্দীত কৈ দিলোঁ, তোমালোকে লিখি ল'বা। আজিৰ ভিডিঅ'টো এইখিনি আছিল। বাই বাই।